ভাবিছো মা বাবাই যুদ্ধর কথা পরাজয় পরাজয় মাথো পরাজয়রে নানি তো চেষ্টা করিল বই পাণ্ডবকে বিনাশ কৰিবলৈ কিন্তু আজি পৰ্যন্ত এই পাণ্ডবে জীৱিত মামা এতিয়া কোৱা বাবা এইদৰে মই সেই পাণ্ডবকে বিনাশ কৰিব পাৰিম ময়ো তাকেই ভাবিছো ভগিন বাবা এটি তুতিকৈ কৌৰৱৰ সকলো গ'ল এতিয়া এই এমুঠি সৈন্যই পাণ্ডৱকে বিনাশ কৰিব পাৰিব জানো এই কুতকলীয়া কৃষ্ণ তোকে চলে বলে কিংবা কৌশলে বধ কৰিব পাৰিলে আমাৰ সকলো অসম্ভৱ সম্ভৱ হ'ব মামা এই কৃষ্ণটোকো চিনা কিন্তু বৰ কঠিন নিবাৰ নাই প্ৰয়োজন ৰণক্ষেত্ৰতেই তাক বধ কৰিব লাগিব মহাৰাজ ভাবিবৰ নাই প্ৰয়োজন অতি শীঘ্ৰে যুদ্ধৰ বাবে গ্ৰহণ চিন্তা কৰিলে আৰু কি লাভ হ'ব কুমাৰ যুদ্ধ যাত্ৰা কৰা হওক যুদ্ধতেই সকলো হ'ব এৰা যুদ্ধ যাত্ৰা তুমি ঠিক কৈছা কৃপাচাৰ্য ঠিক ভাগিনে মনে মনে বহি থাকিলে আৰু একো লাভ নহ'ব অদিষ্টত যি লিখা আছে এই অৱশ্যেই হ'ব গতিকে চিন্তাৰ কোনো প্ৰয়োজন নাই ভাগিনে ঠিক কৈছা বাবা চিন্তাৰ মই কোনো নেদেখো কাৰণ আৰু সভা কথা কল আজলৈ সভাই বলতে ভংগ কৰা হ'ল ওলাবে সকলোতে নিজ কৰ্মতে সহগ্ৰহৰ ইমান চেষ্টা কি অথলে যাব পাৰে ইমান পাপ কি পৃথিৱীয়ে সহ্য কৰিব পাৰে মোৰ জন্মৰে সাধনাৰ সফলতা দুর্যোধন তুমি রাজেশ্বর আৰু মই দিনখিনি তুমি শত জীৱিত ভাতাৰ শ্ৰেষ্ঠ আৰু মই শত প্ৰেতাত্মাৰ কনিষ্ঠ তোমাতে মুতে ইমান প্ৰভেৰ অথচ আমি দুয়ো ইমান আপন আৰু বেছি পৰে নাই
ধৰি লহ লহ অগ্নি অগ্নি প্ৰজ্বলিত হৈছে এটি দুটিকৈ পতংগ পতংগ চাপ দিছে কাৰো সাধ্য নাই তাকে নিবাৰণ কৰাৰ কাৰো সাধ্য নাই তাকে নিপ্ৰাপিত কৰা দীনবন্ধু দীনবন্ধু মোৰ সমানৱ তেজৰে তেজৰে উঠিছে আৰু তই সংগীতৰে সোধা ঢালিছ মৃত্যুৱে মৃত্যুৱে লহ লহ চিপলি খেদি আহিছে আৰু তই সংগীতৰে ৰাগিনী তুলিছ নাই নহয় নহয় তই তই ঠিক কৰিছ তই ঠিক কৰিছ আনন্দ কৰ উৎসৱ কৰ মহোৎসৱ কৰ হস্তিনাপুৰ যাই কুৰুকুল যাই উৎসৱ কৰ মহোৎসৱ কৰ মামা মামা কিহৰ উৎসৱৰ কথা কৈছা মামা হইল এই সেই যুদ্ধ জয়ৰ উৎস হইল এয়া তুমি কি কথা কৈছা মামা মই কৈছো আজি দ্ৰোণাচাৰ্যই গৌৰৱ ৰক্ষা কৰিছে আৰু পাণ্ডৱ বিভংগে প্ৰণয়ন কৰিছে দ্ৰোণাচাৰ্য আৰু নাই মামা ধৃষ্টদ্যুম্নৰ হাততে নিহত আৰু আমি কৌৰৱ পৰাজিত মামা তুমি হাঁহিছা মামা হইল তুমি সুন্দৰ মিছা কথা ক'ব এই মিছা নহয় মামা ই সত্য ই সত্য মামা এয়া তুমি মোক কি শুনালা হইল এয়া তুমি মোক কি শুনালা দ্ৰোণাচাৰ্য হত আৰু কৌৰৱ পৰাজিত এয়া তুমি মোক কি শুনালা হইল কি শুনালা বেজাৰ কৰিলা আৰু কি হ'ব মামা কি বেজাৰ কৰাৰ খুচা হইল আজি মোৰ বুকু ভাগি গ'ল চকুৰ আগতে মই অন্ধকাৰ দেখিছো মামা এয়া তুমি মোক কি শুনালা হইল কি শুনালা কি শুনালা হইল কি শুনালা বেজাৰ কৰিলা আৰু কি হ'ব মামা উঠা মামা তুমি এনেদৰে বেজাৰ কৰিলে কৌৰৱ দ্বিপতি দুৰ্যোধনক কোনে সান্তনা দিব মামা উঠা তুমি ঠিক কৈছা হইল মামা মই মানে অধৈৰ্য হোৱাটো অনুচিত মামা মই এতিয়া বুজিব পাৰিছো হইল এতিয়া বুজিব পাৰিছো ইয়াৰ মাজত কথা আছে হইল কি কথা মামা এইবাৰ এইবাৰ হইল মামা
তুমি মই তুমি মই কি মামা তুমি সেনাপতি হ'ব লাগিব সেনাপতি মই সেনাপতি মামা হইল তুমি সেনাপতি হ'ব লাগিব তুমি 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 পাণ্ডৱক মৰমৰ চকুৰে চোৱা ভীষ্ম দুৰ্ণ নোহোৱা তুমি হইল তুমি পাৰিবা মই পাৰিম মামা এদিনৰ ভিতৰতে মামা এদিনৰ ভিতৰতে সেই পাণ্ডৱক বিনাশ কৰি কৌৰৱৰ বিজয় ধ্বজা উৰুৱাব পাৰো মামা উৰুৱাব পাৰো মই জানো হইল মামা তুমি পাৰিবা তুমি পাৰিবা হইল তুমি পাৰিবা মামা কিন্তু মনত ৰাখিবা হইল কিন্তু কি মামা কৰ্ণ 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 আকৌ বীৰ তাৰ বাবে তুমি কোনো চিন্তা নকৰিবা হইল এতিয়া এতিয়া যোৱা হইল তোমাৰ নিজ কৰ্তব্যতে হোৱা অগ্ৰসৰে মামা সেনাপতি হৈ মামা কৌৰৱৰ বিজয় ধ্বজা উৰুৱাম তয়ো যাবি তয়ো প্ৰতংগ এই সকলের প্ৰতিশোধ পুৰাবৰ বাবে এই ভাৰত ভূমিত মই যি অগ্নি প্ৰজ্বলিত কৰিছো এই অগ্নিত পৰি তয়ো যাবি সীতাগ্নিৰ চাই তই হবি